সকলোলৈ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। আজি আপোনালোকক জনাম মই মেপ 3Dৰ বিষয়ে। মেপ 3D কি হয়, আপোনাৰ কেনেকৈ চাব পাৰি, স্পষ্ট কেনেকৈ হয়, গুগল মেপকে কেনেকৈ এইটো ভাল হয়, চ' তাৰ বিষয়ে জনাম আপোনালোকক। চ' ভিডিঅ'টো একেলগে চাই থাকক, কেনেকৈ বনাব পাৰি মই আপোনালোকক দেখুৱাম। চ' গুগল মেপটো খুলিলোঁ। গুগল মেপটো আপোনালোকে জানেই, মই আপোনালোকক ভিডিঅ' এটা দিছোঁ, এইটো আপোনালোকে চাইছে আশা কৰিছোঁ। যদি চোৱা নাই আপুনি চাব পাৰে। এয়া গুগল হাৰ্ট। চ' আপোনাৰ গুগল হাৰ্টত দি 3D গুগল 3D চাব পাৰি। চ' মেপ 3D চাব পাৰি, চ' মেপ 3Dৰ কাৰণে গুগল হাৰ্ট খুলিলোঁ। গুগল হাৰ্ট হ'ল গুগল হাৰ্ট এটা বহুত প্ৰয়োজনীয় এপ আজিৰ যুগত। চ' আপোনাৰ যদি ডাউনলোড কৰা নাই কৰক। আপোনাৰ তাতে কেনেকৈ ছেটিং কৰিব পাৰি, যদি আপোনাৰ ছেটিঙত প্ৰব্লেম হয় তেতিয়াহ'লে মোক জনাব। চ' মই ইয়াত ৰিকুৱেষ্ট মাৰি দিছোঁ আপোনাৰ কাৰণে। আপোনাৰ যিকোনো কোৱাৰি থাকিলে, মোবাইল কোৱাৰি থাকিলে মোক ডিছকাছ কৰিব পাৰে, কমেণ্ট কৰিব পাৰে। কমেণ্টৰ বক্সত মই আপোনাৰ কোৱাৰিটো ছল্ভ কৰাৰ চেষ্টা কৰিম। ইয়াত 3D হ'ল 3D পিকচাৰ কৰিলোঁ। 3D পিকচাৰ চাব পাৰি। ইয়াত 3Dখন 2D আৰু 3D ডিফাৰেঞ্চ হ'ল আপোনাৰ দেখুৱাইছোঁ। ইয়াত 3D হয়। চ' ইয়াত 3D আপুনি কি দেখিছে বেলেগ। ইয়াত পাহাৰ ওখ পাহাৰৰ কিমান ওখ বা নদী ক'ত আছে, স্পষ্ট গছ এজোপা দেখিব পাব আপুনি ইয়াত 3Dখনত। এয়া পাহাৰৰ ফটো দেখিছে। মই 2D পিকচাৰো দেখুৱাম আপোনাক, 2D আৰু 3D বেলেগ ডিফাৰেঞ্চটো। চ' এনেবোৰ এপছ আপোনাৰ আজিৰ যুগত বহুত প্ৰয়োজনীয় এটা জেগা পৰা আন এটা জেগালৈ। এই এপছটো যিটো গুগল আৰ্থ এপছটো এতিয়া ডিফেন্সৰ বা আৰ্মি মানুহবিলাকে বহুত ব্যৱহাৰ কৰে। চ' ইয়াৰ যদি ৰেফাৰেঞ্চ দুটা ৰেফাৰেঞ্চ থাকে, জিঅ' ৰেফাৰেঞ্চ আৰু গ্ৰীণ ৰেফাৰেঞ্চ। চ' এইটোৰ ওপৰত যদি আপুনি পুট আপ কৰে, এই ৰেফাৰেঞ্চ আপুনি পুট আপ কৰে, তেতিয়াহ'লে স্পষ্ট এটা জেগাৰ এটা পইণ্টলৈ আপুনি যিটো মই ইয়াত ইউজ কৰিছোঁ, এই পইণ্টটোত আপুনি চাব পাৰে। চ' মই আপোনালোকক দেখুৱাম। চ' ইয়াত জুম কৰিছোঁ, জুম কৰি দেখুৱালোঁ। ইয়াত জুম আউট, জুম স্পষ্টকৈ দেখিছে আপুনি ঘৰৰ মুদজবোৰ। স্পষ্ট আপোনাৰ ঘৰখন দেখিব, পদূলিখন দেখিব। আপুনি এবাৰ ট্ৰাই কৰি চাওক, আৰু যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব। লগতে এইটো বহুত জানকাৰী হয়, বহুত দৰকাৰী হয় আজিৰ যুগত। চ' এয়া চাওক, আৰু ইয়াৰ এডভান্স ভিডিঅ' মই আগলৈ আনিম। চ' ইয়াত দেখিব পাইছে NH 44 নেশ্যনেল হাইৱে 44ৰ ওপৰত মই বনাইছিলোঁ। চ' এয়া দেখিছে গোটেই অপাৰটোকটো। এয়া চাওক, আপোনাৰ নলেজবোৰ আপুনি যদি ভিডিঅ'টো আপুনি পাইছে, যদি আপোনাৰ লগৰবোৰলৈ শ্বেয়াৰ কৰি দিয়ক। নলেজবোৰ আপুনি শ্বেয়াৰ কৰক, সকলোৱে জানিব লগা কথা এতিয়া যুগত। ত' গুগল মেপতকৈ আপুনি গুগল আৰ্থখন বহুত স্পষ্ট আৰু ভাল। চ' এয়া চাওক 3D পিকচাৰ আপুনি আপুনি চাইছে। 3D পিকচাৰখন স্পষ্ট দেখিছে আপোনালোকে। ওখ পাহাৰৰ ওপৰত 2D পিকচাৰ আপুনি চাব পাৰে। 2D পিকচাৰত আপোনালোকে দেখি বা অকল প্লেনকৈ দেখিব। প্লেনকৈ দেখিলে আপোনাৰ ভাল নালাগে মানে আপুনি জেগাটো বিচাৰি নাপাব পাৰে। চ' আপুনি কোনোবা জেগালৈ গৈছে, কোনোবা এটা আপুনি অফিচলৈ গৈছে, তেতিয়াহ'লে আপোনাৰ প্ৰব্লেম হ'ব। চ' আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু কিবা জানিব লগা হ'লে কমেণ্টত